নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আকৌ এবাৰ মোৰ চেনেলত স্বাগতম জনাইছোঁ। বন্ধুসকল, মই বুবুলে আকৌ আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যদি আপোনালোকে কাৰোবাক সঁচাকৈ ভাল পোৱা তেতিয়াহ'লে ভিডিঅ'টো চাই এতিয়াহ'লে লাইক কৰিব। তো বন্ধুসকল, আজিৰ টপিকটো হ'ল বিশেষকৈ ল'ৰা বা ছোৱালীৰ কাৰণে নহয়, আজিৰ টপিকটো সকলোৰ কাৰণে হয়। যিবিলাক মানে কপিল আছে সিহঁতৰ কাৰণে হয়, বা আপুনি যদি কাৰোবাক ভাল পাম বুলি ভাবি আছে, যে আপোনাক কাৰোবাৰ মনে ভাল পাই আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে হয়। তো ভিডিঅ'টো আপোনালোকে আধাতে শেষ নকৰি সম্পূৰ্ণ শেষ কৰি চাব, তেতিয়াহ'লে নিশ্চয় বুজি পাব। তো বন্ধুসকল, ব'লা ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। বন্ধুসকল, আজিৰ টপিকটো হ'ল আপোনালোকক যদি কোনোবা ছোৱালী যদি ভাল পায়, আপোনাৰ বান্ধৱী যদি আপোনাক ভাল পায় মনে এতিয়া যদি কোৱা নাই, তেতিয়াহ'লে এইটো ভিডিঅ' চাই আপুনি বুজি পাব। তো বন্ধুসকল, টপিক নম্বৰ 1, আপোনাৰ যদি আপোনাৰ বান্ধৱী যদি বেষ্ট ফ্ৰেণ্ড যদি আপোনাক ভাল পায়, তাই এইটো কৰিব যে আপুনি ক'ৰবাত গ'লে বা আপুনি যদি ক'ৰবাত যোৱা, তেতিয়াহ'লে তাই আপোনাক দিনটোত বাৰ ফোন কৰিব, খবৰ ল'ব, মেছেজ কৰিব, বা ক'ত আছ, ক'ত গৈছ, কেলৈ গৈছ, এনেকৈ সুধি থাকিব। মানে আপোনাক কেয়াৰ কৰিব আৰু আপোনাক ফোন কৰি সুধিব দিনটোত বাৰ ফোন কৰি সুধিব, ভাত খালেনে নাই, কি কৰি আছে, ক'ত গৈছে, কেতিয়া আহিব, এনেকৈ সুধিব। টপিক 2, বন্ধুসকল, আপোনাক তাই মনে ফ'ল' কৰিব, মানে চুপি আপোনাক চাব। আপুনি ক'ৰবাত যদি যোৱা, তাই যদি থাকে ক'ৰবাত, লুকাই চাব আপুনি ক'ত গৈছে, কি কৰিছে আৰু ক'ত আছে এতিয়া, মানে মনে চাব চুপি। টপিক 3, আপোনাৰ ওচৰত তাই অহাৰ লগে তাই কি কৰিম কি নকৰিম এনেকুৱা এক্সাইটেড হৈ পৰিব নিজকে লৈ। তাই সদায় কথা পতাৰ সময়ত তাই ফ'ল' কৰিব তোমাক। তাই নিজৰ চুলি আহিব, নিজৰ ড্ৰেছৰ প্ৰতি ধ্যান দিব, বা এনেকৈ চাব মই কি পিন্ধিছোঁ, কি কৰিছোঁ, নিজকে খুব কি কৰিব এক্সাইটেড হৈ পৰিব। এনেকৈ কথা পাতিলে ভাল হ'ব, একদম ভালদৰে কথা পাতিব ধুনীয়াকৈ। তাই আপোনাৰ এইটো বুজিবলৈ দিব যে মই তোমাক বা আপোনাক লাইক কৰোঁ, সেইটো বুজিবলৈ দিব। তো বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকে সঁচাকৈ কাৰোবাক ভাল পোৱা, তেতিয়াহ'লে ভিডিঅ'টো এটা হ'লে লাইক কৰি দিব। তো মই বুবুলে আজি ভিডিঅ'টোৰ পৰা ভিডিঅ' লৈছোঁ। তো নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। তো থেংক ইউ। জয় আই অসম।